আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহা 21 এপ্ৰিল তাৰিখৰ যি সৰুপথাৰৰ তেখেতৰ ভ্ৰমণ এই সম্পৰ্কত আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। সেইদিনা সৰ্বমুঠ 3টা কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব। তেখেতে এইদিনা দিল্লীৰ পৰা আহিব আৰু আহি 12:55 সৰুপথাৰ আমাৰ যি কুশল কোঁৱৰ ষ্টেডিয়াম আছে এই কুশল কোঁৱৰ ষ্টেডিয়ামত তেখেতে অৱতৰণ কৰিব। ইয়াৰ পাছত 1:10 ইয়াৰ পৰা গৈ পাওঁতে 10 মিনিট লাগিব। চেৱাগুৰি যি আমাৰ নতুনকৈ সাধনী পাৰ্ক আৰু সাধনী প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে তালৈ যাব আৰু তেখেতে সাধনী প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে সেইদিনা উন্মোচন কৰিব। তাৰ পাছত তেখেত সৰুপথাৰ নগৰৰ পুৰণা যি আমাৰ যি SDC অফিচ আছে তাৰ সন্মুখত পুৰণা যি SDO বাংলো আছিল সেই ঠাইত ধুনীয়াকৈ আমি যি নিৰ্মাণ কৰিছোঁ নুমলীগড় শোধনাগাৰৰ অৰ্থ সাহায্যেৰে যি অপেন এয়াৰ অডিটৰিয়াম নিৰ্মাণ কৰিছোঁ তাত সতী সাধনীৰ স্মৃতি দিৱস বা সাধনী দিৱসৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই বছৰ সতী সাধনীৰ আত্মত্যাগৰ 500 বছৰীয়া জয়ন্তী সেইদিনাই আৰম্ভ হ'ব আৰু ইয়াৰ পাছত বৰ্ষজোৰা কাৰ্যসূচীৰে সাধনীৰ এই আত্মত্যাগৰ বৰ্ষটো পালন কৰা হ'ব। তাত অসমৰ মাননীয় বহুকেইজন মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসমৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, অতুল বৰা, অজন্তা নেওগ, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, যোগেন মোহন ডাঙৰীয়াকে ধৰি আমাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা ইয়াত উপস্থিত থাকিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই তেখেতৰ বক্তব্য ইয়াত দাঙি ধৰিব। এই অনুষ্ঠানটো অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ লগতে আমাৰ যিকেইটা চুতীয়া জনগোষ্ঠীৰ জাতীয় সংগঠন আছে, চুতীয়া সন্মিলন, ছাত্ৰ সন্থা, যুৱ সন্থা, মহিলা সন্থা আটাইকেইটা সংগঠনৰ যৌথ উদ্যোগত আৰু স্থানীয় প্ৰশাসন, ধনশিৰিবাসী ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটো অন্ত পৰাৰ পাছত তেখেতে সৰুপথাৰ মহাবিদ্যালয়লৈ যাত্ৰা কৰিব। সৰুপথাৰ মহাবিদ্যালয়ত অসম গেছ কোম্পানী লিমিটেডৰ এটা কাৰ্যসূচী হ'ব। নামবৰ গোলাঘাট নুমলীগড় এই যি প্ৰায় 200 কোটি টকাৰ গেছ পাইপলাইন ইতিমধ্যে গেছ পাইপলাইনৰ কাম সম্পূৰ্ণ হৈছে। সেই কাম তেখেতে ডিজিটেলি ইয়াতে উদ্বোধন কৰিব। তাৰ লগতে বেদান্ত গ্ৰুপৰ সহযোগত আছাম গেছ কোম্পানীয়ে হেজাৰী গাঁৱত যি CNG মাডাৰ ষ্টেচন ষ্টাৰ্ট কৰিছে সেই মাডাৰ ষ্টেচনো ডিজিটেলি ভাৰ্চুৱেলি ইয়াৰ পৰা ইনগ্ৰেশ্যন কৰিব। তাৰ পাছত মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াৰ পৰা গুৱাহাটীলৈ গতি কৰিব। কিছু সময় আমি সেই মুহূৰ্তত আধা ঘণ্টামান সময় অতিৰিক্তভাৱে ৰখা হৈছে ৰিজাৰ্ভ হিচাপে। সেই সময়ছোৱাত ছাত্ৰ ছাত্ৰীহঁতে মত বিনিময় কিছু কৰিব আৰু মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতেও মত বিনিময় কৰিব পাৰিব। আমি ইয়াত যি সাধনী মূৰ্তি নিৰ্মাণ কৰিছোঁ এই সাধনী মূৰ্তি অসমৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী বীৰেন সিনহা ডাঙৰীয়াই কষ্ট কৰি তেখেতে নিৰ্মাণ কৰিছে আৰু পেডেষ্টাইলৰ সৈতে ইয়াৰ সৰ্বোচ্চ উচ্চতা প্ৰায় 31 ফুট হৈছে। মই ভাবোঁ যে অসমৰ যিকোনো ঠাইত মূৰ্তিৰ ভিতৰত আটাইতকৈ ওখ মূৰ্তি এই চেৱাগুৰিতে হৈছে আৰু তাতে আমি সাধনীৰ নামেৰে সাধনী উদ্যান হিচাপে এটা বৃহৎ অঞ্চলক উদ্যানলৈ ৰূপান্তৰিত কৰি তাত মানুহৰ যাতে আহ যাহৰ সুবিধা হয়, এটা উদ্যানৰ সুন্দৰ পৰিৱেশ পায় তাৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ এই 3টা কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ অসমবাসীৰ লগতে বিশেষকৈ ধনশিৰিবাসী, সৰুপথাৰ সমষ্টিবাসী, গোলাঘাটবাসী ৰাইজক আহ্বান জনাইছোঁ। আপোনালোক সকলোৰে সহযোগিতাত এই অনুষ্ঠানটো সফল হ'ব বুলি আমি আশা কৰিছোঁ।